সেউজীয়া পথাৰ আৰু নদীৰে আগুৰি থকা এখন সুন্দৰ গাঁৱত দুগৰাকী ভদ্ৰ মহিলা আছিল, মীৰা আৰু তাৰা। তাৰাই প্ৰায়ে নিজক আনৰ লগত তুলনা কৰিছিল, সদায় দুখ মনেৰে থাকিছিল, আনৰ লগত কঠোৰভাৱে কথা কৈছিল, সদায় নেতিবাচক চিন্তাৰে মনটো ভৰাই ৰাখিছিল। লাহে লাহে গাঁৱৰ মানুহবোৰে তাৰাক এৰাই চলিবলৈ ধৰিলে। আনহাতে মীৰা উল্লাসিত আছিল, সদায় ওচৰ চুবুৰীয়াক সহায় কৰিছিল, খাদ্য ভাগ বতৰা কৰি খাইছিল আৰু সকলোকে হাঁহি এটাৰে সম্ভাষণ জনাইছিল। মানুহে তেওঁৰ উপস্থিতি ভাল পাইছিল আৰু তেওঁৰ ঘৰখন সদায় হাঁহিৰে ভৰি আছিল। ইতিবাচক চিন্তা মীৰাৰ শক্তি আছিল। এবাৰ প্ৰখৰ ৰ'দৰ বাবে পথাৰবোৰ শুকাই গ'ল। গাঁৱৰ মানুহবোৰ চিন্তিত হ'ল। তাৰাও পথাৰখনলৈ চাই হতাশ হৈ কান্দিবলৈ ধৰিলে। কিন্তু মীৰা হতাশ হোৱা নাছিল। তেওঁৰ ইতিবাচক চিন্তাই সাহস দিছিল। মীৰাই গাঁৱৰ লোকসকলক গোটাই লৈ ক'লে, আমি যদি একেলগ হৈ খাল এটা খান্দি ওচৰৰ নদীখনৰ পৰা পানী আনিব পাৰোঁ, তেন্তে আমাৰ পথাৰবোৰ আকৌ সেউজীয়া হৈ উঠিব। মীৰাৰ সাহসৰ পৰা অনুপ্ৰাণিত হৈ গাঁৱৰ মানুহবোৰ গোট খালে। তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিলে আৰু নদীৰ পৰা পানী পথাৰলৈ অনাত সফল হ'ল। গাঁৱৰ মানুহবোৰে বীজ ৰোপণ কাৰ্য আৰম্ভ কৰিলে আৰু লাহে লাহে গোটেই পথাৰবোৰ সেউজীয়া হৈ পৰিল। তাৰাই বুজি পালে যে ইতিবাচক চিন্তা আৰু সাহসৰ দ্বাৰা যিকোনো সমস্যাৰে সমাধান উলিয়াব পাৰি। তেতিয়াৰ পৰা তাৰাইও হাঁহিৰে জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিলে।